My dear students, most welcome back to my YouTube channel ANSS Academy. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মোৰ YouTube channel ANSS Academy লৈ স্বাগতম জনাইছোঁ। তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিবা। এতিয়া মই ইয়াৰ ওপৰত মই যেটো অসম প্ৰতিভা সন্ধানী পৰীক্ষা 2022 মোৰ এখন ভিডিঅ' আছে। সেই ভিডিঅ'টোৰ মই কি কৰিছোঁ, এই অসম প্ৰতিভা সন্ধানী যি পৰীক্ষা হ'ব তাৰ যি সিলেবাস, এই সিলেবাসটো মই সেই ভিডিঅ'টোত সিলেবাসৰ ওপৰত মই আলোচনা কৰিছোঁ। সিলেবাসত কি আছে সেই বিষয়ে মই বিতংভাৱে মই তাত আলোচনা কৰা আছে। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। সেই ভিডিঅ'ৰ লিংক মোৰ এইখন ভিডিঅ' ডেসক্ৰিপশ্যন বক্সত দিয়া থাকিব। মই আজি মোৰ এইখন ভিডিঅ'ত আলোচনা কৰিম যেটো ৰাজ্যিক অধিবিদ্যা পৰিষদ, ডেট মিন্স ষ্টেট একাডেমিক কাউন্সিল আসাম, এই অসমৰ যেটো ৰাজ্যিক অধিবিদ্যা পৰিষদ, এই অধিবিদ্যা পৰিষদে এই পৰীক্ষাটো মানে পৰিচালনা কৰিব। এই পৰীক্ষাৰ কি নিয়ম আছে, এই নিয়মসমূহ মই মোৰ এইখন ভিডিঅ'ত আলোচনা কৰিম। তো এতিয়া প্ৰথমত যেটো নিয়ম আছে এইটো আছে প্ৰশ্ন কাকত আৰু উত্তৰ বহি একেখনেই হ'ব। প্ৰশ্ন কাকতে উত্তৰ কৰি ঘূৰাই দিব লাগিব। মানে প্ৰশ্ন কাকত আৰু উত্তৰ বহি এখনেই হ'ব, মানে প্ৰশ্ন কাকতে উত্তৰ কৰি হেতু আকৌ ঘূৰাই দিব লাগিব। 2 নম্বৰটো অপচন আছে প্ৰশ্ন কাকত আৰু উত্তৰসমূহৰ মাধ্যম অসমীয়া আৰু ইংৰাজী হ'ব। এই প্ৰশ্ন বহি যি মাধ্যম দুটা মাধ্যমত হ'ব, ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম। তোমালোকে হয়তো পৰীক্ষাটো ইংৰাজী মাধ্যমত দিব লাগিব, নহলে অসমীয়া মাধ্যমত তোমালোকে পৰীক্ষা দিব লাগিব। 3 নম্বৰ আছে অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰশ্ন কাকত সুকীয়া হ'ব। অষ্টম শ্ৰেণী, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ কাৰণে বেলেগ কুৱেশ্যন পেপাৰ বেলেগ হ'ব। এতিয়া 4 নম্বৰ যেটো আছে, 4 নম্বৰটো কি আছে উত্তৰসমূহ গহাই লিখিলে, ডেট মিন্স অভাৰলেপিং কৰিলে নম্বৰ দিয়া নহ'ব। মানে গহাই লিখিলে মানে বাৰে কিবা অভাৰলেপিং যদি হয় তেতিয়াহ'লে ইয়াৰ তোমালোকে কিন্তু নাম্বাৰ নাপাবা। তো এইবিলাক তোমালোকে মনত ৰাখিব লাগিব, তোমালোকৰ মূৰত ৰাখিব লাগিব যাতে অভাৰলেপিং নহয় এনসাৰ কৰোঁতে। এতিয়া মোৰ এখন তালিকা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ তৰফৰ পৰা প্ৰেৰণ কৰা হ'ব। উত্তৰসমূহৰ এখন তালিকা, যিবিলাক উত্তৰ আছে সেই উত্তৰৰ তালিকা এখন ৰাজ্যিক অধিবিদ্যাৰ তৰফৰ পৰা প্ৰেৰণ কৰা হ'ব। এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়, সেইটো হয়তো যিবিলাকে মানে তোমালোকৰ কুৱেশ্যন, তোমালোকৰ যেটো এনসাৰ স্ক্ৰিপ্ট সেইটো যিহেতু চেক কৰিব সিহঁতৰ কাৰণে এইটো দিব। এতিয়া নেক্সট 6 নম্বৰ যেটো নিয়ম আছে, 6 নম্বৰ নিয়মটো কি আছে উত্তৰ বহিমত জিলাতে মূল্যায়ন কৰিবলৈ দিয়া হ'ব। মানে উত্তৰ বহিমত জিলাতে মূল্যায়ন কৰা হ'ব আৰু ইয়াৰ বাবে জিলাত বিদ্যালয়সমূহ পৰিদৰ্শকক সভাপতি আৰু জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক হিচাপে লৈ 10 জনীয়া এখন কমিটি গঠন কৰা হ'ব। মানে জিলাসমূহত খাতা মূল্যায়ন কৰা হ'ব, তাৰ কাৰণে কি কৰিব এটা কমিটি 10 জনীয়া কমিটি বনাব। তাত ইয়াৰ বাবে কি কৰিব জিলাত বিদ্যালয়সমূহৰ পৰিদৰ্শক মানে ইনস্পেক্টৰ অফ স্কুলছ, বিদ্যালয়সমূহৰ যিবিলাক পৰিদৰ্শক আছে তেখেতক সভাপতি হিচাপে লোৱা হ'ব। আৰু ৰাজ্যিক জিলা অধিবিদ্যা পৰিষদ, ডেট মিন্স ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল যিবিলাক আছে সেই ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ সম্পাদক হিচাপে লৈ এই সম্পাদক হিচাপে লৈ 10 জনীয়া এখন কমিটি গঠন কৰা হ'ব। এতিয়া 7 নম্বৰ যেটো নিয়ম আছে, 7 নম্বৰ নিয়মটো হ'ল এনেকুৱা ধৰণৰ, ইয়াতে আছে 80% বা 80%ৰ নম্বৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহিসমূহ জিলা সমিতিয়ে চিল মোহৰ আৰু স্বাক্ষৰৰ সৈতে ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব। মানে যিবিলাক ছাত্ৰী 80 নম্বৰ বা 80% বা তাতকৈ ওপৰত পাইছে চিল মোহৰ কৰি এইবিলাক কি কৰিব লাগিব ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব। আৰু এটা নিৰ্দিষ্ট দিনত গুৱাহাটীত পৰীক্ষা পৰিচালনা সমিতিৰ দ্বাৰা এই বহিসমূহ সংগ্ৰহ কৰা হ'ব। আৰু এটা নিৰ্দিষ্ট দিনত, যেহেতু দিনটো ধাৰ্য কৰা হোৱা নাই, গতিকে যিকোনো এটা নিৰ্দিষ্ট দিনত এইটো গুৱাহাটীত যেটো পৰীক্ষা পৰিচালনা সমিতিয়ে এইটো বহিসমূহ সংগ্ৰহ কৰিব, মানে কালেকশ্যন কৰিব। এতিয়া 8 নম্বৰ নিয়মটো কি আছে প্ৰতিটো শ্ৰেণীৰ 5 জন সৰ্বোচ্চ নাম্বাৰ প্ৰাপকৰ বাবে পুৰস্কাৰ ধাৰ্য কৰা হ'ব। মানে প্ৰতিটো শ্ৰেণীৰ মানে 8ৰ 5 জন, 9ৰ 5 জন, 10ৰ 5 জন, প্ৰতিটো শ্ৰেণীৰ 5 জন ছাত্ৰ ছাত্ৰীক এখন পুৰস্কাৰ ধাৰ্য কৰা হ'ব। পুৰস্কাৰসমূহৰ টকাৰ পৰিমাণ পিছত নিৰ্ধাৰণ কৰা হ'ব। পুৰস্কাৰৰ যেটো টকাৰ পৰিমাণ নিৰ্ধাৰণ পিছত কৰা হ'ব। ইয়াৰ উপৰিও 80% লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰমানে 80% যিবিলাকে পাইছে বা তাৰ ওপৰত পাইছে তেওঁলোকৰ কাৰণে এখন চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ'ব। 9 নম্বৰ পইণ্টটো কি আছে প্ৰতিখন জিলাভিত্তিক 3টা শ্ৰেণীৰ সৰ্বোচ্চ নাম্বাৰ প্ৰাপকসকলক মুঠ 6 জনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। মানে প্ৰতিখন জিলাভিত্তিক 3টা শ্ৰেণীৰ সৰ্বোচ্চ নাম্বাৰ প্ৰাপকসকলৰ 6 জনক, মানে প্ৰতিটো জিলাই কি কৰিব লাগিব জিলাসমূহৰ 6 জন যিবিলাক মানে সৰ্বোচ্চ নাম্বাৰ পাইছে 3টা ক্লাছ মিলাই মুঠ 6 জনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব জিলাসমূহে। এতিয়া নেক্সট 10 নম্বৰ যেটো পইণ্ট, 10 নম্বৰ পইণ্টত কি আছে
প্ৰতিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা অনুষ্ঠিত হ'ব বা জিলা অধিবিদ্যা পৰিষদে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু তেওঁলোকৰ সুবিধা অনুযায়ী কেন্দ্ৰসমূহ গঠন বা নিৰ্বাচন কৰিব পাৰিব। মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেনে মেট্ৰিক পৰীক্ষা য'ত হয় সেই পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বা ৰাজ্যিক অধিবিদ্যা পৰিষদে মানে ৰাজ্যিক মানে ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু সুবিধা অনুযায়ী কেন্দ্ৰ এটা গঠন কৰি দিব পাৰিব। 11 নম্বৰটো কি আছে প্ৰতিজন শিক্ষাৰ্থীয়ে এই পৰীক্ষাৰ বাবদ 50 টকা মাচুল আদায় দিব লাগিব। এইটো প্ৰতিজন ছাত্ৰই 50 টকা মাচুল আদায় দিব লাগিব আৰু এইটো কিহৰ কাৰণে দিব লাগিব এইটো ইয়াতে ধুনীয়াকৈ লিখা আছে যে ইয়াৰ 20 টকা পৰীক্ষা পৰিচালনাভাৱে জিলা সমিতিৰ হাতত থাকিব। মানে পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে জিলা সমিতিৰ হাতত 20 টকা থাকিব আৰু 30 টকা ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব আৰু ৰাজ্যিক যেটো ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিললৈ 30 টকা পঠাব লাগিব। জিলাই পঠোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী ৰাজ্যিক অধিবিদ্যা পৰিষদে প্ৰশ্নকাকত যোগান ধৰিব। জিলাই যিবিলাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা যেনেকুৱা ধৰণে পঠাব ঠিক সেনেকুৱা ধৰণে কি কৰিব ৰাজ্যিক অধিবিদ্যা পৰিষদে প্ৰশ্নকাকত পঠাই দিব দ্যাট মিন যোগান ধৰিব। এতিয়া নেক্সট 12 নম্বৰ পইণ্টটো কি আছে জিলাসমূহে শ্ৰেণী অনুযায়ী প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ হকিয়াকৈ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হোৱা প্ৰশ্নকাকতৰ সংখ্যা অহা 26 নৱেম্বৰ 2022 তাৰিখৰ ভিতৰত জনাব লাগিব। মানে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তাৰ সংখ্যাটো জনাব লাগিব। এটো কিমান তাৰিখৰ ভিতৰত 26 নৱেম্বৰৰ ভিতৰত জনাব লাগিব। আৰু 13 নম্বৰটো আছে 13 নম্বৰটো কি আছে ছাত্ৰ ছাত্ৰীসকলে নীলা বা কলা চিয়াহীৰ কলম ব্যৱহাৰ কৰিব লাগিব। নীলা নহলে কলা চিয়াহীৰ কালি ব্যৱহাৰ কৰি হিয়তে কিন্তু এই পৰীক্ষাটো দিব পাৰিব। আমি বল পয়েন্ট ব্যৱহাৰ কৰাই ভাল। এতে চিয়াহীৰ কথা যদি কৈছে আজিকালি চিয়াহীৰ কলম কোনো ব্যৱহাৰ নকৰে যেই নহক বল পয়েন্ট ব্যৱহাৰ কৰিবা হয় নীলা নহলে কলা। তো এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'ৰ মূল বিষয় আছিল। তো তোমালোকে মই ভাবো তোমালোকে চোৱাৰ পিছত তোমালোকৰ আৰু কোনো ধৰণৰ কনফিউজন নাথাকিব। তোমালোকে এই নিয়মবিলাক মানি অসম প্ৰতিভা সন্ধানী পৰীক্ষাটো তোমালোকে এপিয়াৰ হ'ব লাগিব বা পৰীক্ষাটো তোমালোকে দিব লাগিব। তো তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি তোমালোকে